Hi guys, welcome back to my YouTube channel. So আজি আছোঁ কৰিমগঞ্জ, যিহেতু কৰিমগঞ্জ আপোনালোকৰ প্ৰথম ভিডিঅ'টো আগবঢ়ালোঁ আৰু আজি ছেকেণ্ড ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু আজি যাব ওলাইছোঁ এটা খুব ধুনীয়া জেগালৈ, গতিকে আজি সেই জেগাখিনিলৈ যাওঁ ব'লকচোন বাৰু। যিহেতু বাৰিষাৰ কাল, সেইবাবে বৰষুণটো হ'বই, তো কৰিমগঞ্জৰ ফালেও পানী বহুত বাঢ়ি গৈছে। আৰু বৰ্তমান আমি আহি আছিলোঁ আৰু আহি থাকোঁতে এটা খুব ধুনীয়া এটা পৰিৱেশ দেখিলোঁ। বেলিটো ডুব যাবলৈ লৈছিলে, তো ডুব যোৱা এটা মনোমোহা পৰিৱেশ এটা আপোনালোকৰ লগত আগবঢ়ালোঁ। যিহেতু আপোনালোকক জনোৱাই নাছিলোঁ যে আজি ক'ত যাব ওলাইছিলোঁ, আৰু সেইবাবে এতিয়া বৰ্তমান জনাব বিচাৰিছোঁ যে আজি যাব ওলাইছিলোঁ আমি বাংলাদেশ বৰ্ডাৰ। যিহেতু কৰিমগঞ্জৰ পৰা অলপমান ওচৰতে হয়, সেইবাবে ভাবিলোঁ আপোনালোককো লৈ যাওঁ আৰু নিজেও বৰ্ডাৰখন চাই আহোঁ বুলি। গতিকে ব'লক। আৰু এফালে গ'লে ত্ৰিপুৰা আগৰতলা সেইফালে পায়, কিন্তু আমি সেইফালে নাযাওঁ, আমি এইটো চিধা ৰাস্তা দি যাব লাগিব। যিহেতু ইয়াত যে অসমীয়াটো প্ৰায় নচলে, ইয়াত বেংগলী বা বাংলা আৰু মিয়া ভাষাটো বেছিকৈ প্ৰচলন হয়, তো ইয়াত অকণমান প্ৰব্লেমো হৈ যায় সেইবাবে। তো এইফালে বৰ্ডাৰৰ পৰা ইফালে মানে বস্তু লৈ যাওঁ, শিল বালি শিল চিল ভৰি আছে। একে দূৰলৈকে আছে এখন আমাৰ গাড়ীখন। মই ন টোপনি গ'লোঁ, আৰু টোপনি যাওঁতে মই গমেই নাপালোঁ, পিছত আহি পাইছোঁহি আৰু যেতিয়া টোপনি পূৰ হৈছে তেতিয়া বৰ্ডাৰ পালোঁহি। তো আৰু একো ভিডিঅ' কৰা নহ'লে। তো এতিয়া এইখিনি বৰ্তমান মই বৰ্ডাৰৰ ওচৰতে আছোঁ, এটা বেলেগ ছাইডলৈ আছোঁ, আৰু এইখিনি বৰ্ডাৰ ইপাৰে বাংলাদেশখন আছে, আমি সেইফালে যাব নোৱাৰোঁ। গাড়ী এইবিলাক আহি আছে, এইবিলাক বাংলাদেশৰ ফালৰ পৰা আহি আছে এইবিলাক। তো মেইনলি এইখিনিতে আছে, তো মেইনলি এইখিনি বৰ্ডাৰ হয়, তো এইখিনিৰ পৰা আগলৈ যাব নোৱাৰে। তো মেইনলি এইখিনিৰ পৰা বাংলাদেশৰ এৰিয়া। তো ফাইনেলি তো এইখিনিৰ পৰা আগুৱাই গ'লে আমি বাংলাদেশ পাই যাম। তো এতিয়া এইখিনিলৈকে আছিলোঁ, মানে বেছি দেৰি হৈ গ'ল ন, তো সেইটো কাৰণে আহিব নোৱাৰিলোঁ, মানে আগুৱাই যাব নোৱাৰিলোঁ আৰু সেইটো কাৰণে। এনেই যাব পাৰিলোঁহেঁতেন, অলপমান সোনকালে আহেঁতেন, তেতিয়া মানে আহিব পাৰিলোঁহেঁতেন। তো ইমানখিনি আছিলে, নেক্সট আকৌ বাই বাই আৰু বাংলাদেশ চোৱা হৈ গ'ল। তো এইখিনিৰ পৰা বৰ্ডাৰ হয়, আৰু বৰ্ডাৰ বেক চাইডে বাংলাদেশ আছে। তো বাংলাদেশৰ ফালে এতিয়া যাব নোৱাৰিম, কাৰণ বহুত দেৰি হৈ গ'লগৈ, সেইটো কাৰণে সোমোৱাৰ পাৰ্মিশ্যন নাই। তো আজিলৈ ইমানখিনি আছিলে। থেংকছ ফৰ ৱাচিং।